মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ প্ৰথম গঠনাত্মক মান নিৰূপণৰ বাবে অসমীয়া বিষয়ৰ এখন আৰ্হি প্ৰশ্ন কাকত প্ৰস্তুত কৰি আনিছোঁ। আৰু এই আৰ্হি প্ৰশ্ন কাকতখন মুঠ নম্বৰ 50 আছে আৰু সময় 1.5 ঘণ্টা দিয়া হৈছে। তোমালোকে প্ৰশ্ন কাকতখন চোৱাচোন, আৰু মই ইয়াৰ যিমান পাৰোঁ প্ৰশ্ন কাকতখন সমাধান কৰি দিব চেষ্টা কৰিছোঁ। তোমালোকে এনেধৰণৰ আৰ্হি প্ৰশ্ন কাকতৰ জৰিয়তে তোমালোকে অনুশীলন কৰিব পাৰিবা। আহা, এতিয়া মূল প্ৰশ্ন কাকতখন লৈ আহিছোঁ। ইয়াত প্ৰথমটো দিয়া আছে, গুৱাহাটী এখন ডাঙৰ চহৰ। এই চহৰৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ। গুৱাহাটীৰ আমবাৰীত দীঘলী পুখুৰী আছে। এই পুখুৰী প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই খন্দুৱাইছিল। ভগদত্তৰ এটা প্ৰকাণ্ড হাতী আছিল। হাতীটোৰ নাম সুপ্ৰতীক। ভগদত্তই সুপ্ৰতীকৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল। ওপৰৰ দফাটো পঢ়ি তলৰ প্ৰশ্নবিলাকৰ শুদ্ধ উত্তৰ বিচাৰি উলিওৱা। 1 নম্বৰটো দিয়া হৈছে, গুৱাহাটী চহৰৰ পুৰণি নাম কি? ক আমবাৰী, খ প্ৰাগজ্যোতিষপুৰ, গ দীঘলী পুখুৰী, ঘ শুৱালকুছি। আমি গুৱাহাটীৰ পুৰণি নাম আমি এই দফাটোত পাইছোঁ। কি হ'ব? খটো হ'ব প্ৰাগজ্যোতিষপুৰ। এইটো আমি উত্তৰত খটো লিখিব লাগিব। 2, ভগদত্তৰ হাতীটোৰ নাম কি? ক বিপ্ৰতীক, খ ৰামা, গ সুপ্ৰতীক, গ প্ৰতীক। আমি দফাটো পঢ়ি পাইছিলোঁ, কি আছিলে? সুপ্ৰতীক। 3, দীঘলী পুখুৰী অৱস্থিত গুৱাহাটীৰ ক আমবাৰী, খ পথাৰহিলত, গ খানাপাৰা, ঘ পাঞ্জাবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো দফাটোৰ পৰা পাইছোঁ আমি আমবাৰী। এইটো কটো শুদ্ধ উত্তৰ হ'ব। আমি উত্তৰটো লিখোঁতে উত্তৰ ক আমবাৰীত লিখিব লাগিব। 4, তলৰ শব্দবোৰৰ পৰা বিশেষ্য পদ বাছি উলিওৱা। বিশেষ্য পদ হ'লে আমি নাম বুজোৱা পদ বিচাৰিব লাগিব। ক সুপ্ৰতীক, ক ডাঙৰ, খ ডাঙৰ, গ এখন, ঘ প্ৰকাণ্ড। ইয়াৰ নাম বুজোৱা পদটো সুপ্ৰতীক, সেইকাৰণে এইটো আমি উত্তৰটো সুপ্ৰতীকটো লিখিব লাগিব। 5, বিশেষণ পদ বাছি উলিওৱা। ক গুৱাহাটী, আমবাৰী, প্ৰকাণ্ড, চহৰ। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব? প্ৰকাণ্ডটো। এইটো কি হ'ব? বিশেষণ পদ। 6, শুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত ৰাইট চিন দিয়া আৰু অশুদ্ধ উক্তিবোৰ কাষৰ বাকচত পূৰণ চিন দিয়া বুলি কৈছে। এতিয়া গছবোৰে যদি খোজ কাঢ়ে তেন্তে ক আমাক ফল মূল আনি ঘৰে ঘৰে দিব পাৰিব। এইটো শুদ্ধ হয়। খ শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। এইটো শুদ্ধ, এইটো আমি ৰাইট চিন দিব লাগিব। গ আমাৰ লগৰীয়া হ'ব নোৱাৰিব, পাৰিব, সেইকাৰণে এইটো নোৱাৰিব দিয়া আছে কাৰণে ভুল, সেইকাৰণে আমি পূৰণ চিন দিম। ঘ ল'ৰালৰিৰ লগত কথা পাতি থাকিব পাৰিব। এইটো শুদ্ধ। ঙ চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। এইটো শুদ্ধ। 7, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা বুলি কৈছে। ক পানী ভৰি যেনে কান্ধত কলহজোৰ ভাৰ বান্ধিলে বাটটোৰ কোনফালে অহা যোৱা কৰিছিল? অ বাটটোৰ মাজেৰে, আটো দিয়া আছে বাটটোৰ সোঁফালে, ইটো দিয়া আছে বাটটোৰ বাওঁফালে, ই বাটটোৰ একা বেকাকৈ। এতিয়া কোনটো হ'ব? বাটটোৰ বাওঁফালে। এইটো আমি শুদ্ধ, সেইকাৰণে আমি এইটো গোল কৰিব লাগিব। খ ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? অ কেঁচুৱাটোৰ পিতৃয়ে, আ কেঁচুৱাটোৰ মাতৃয়ে, ই যুঁজাৰু চিপাহী, ই ওচৰ চুবুৰীয়া। কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো? কেঁচুৱাটোৰ মাতৃয়ে। আটো শুদ্ধ কাৰণে আমি আটো গোল কৰিব লাগিব। গ লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে, কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে অ কান্দি চকুৰ পানী টুকি থাকে, অনবৰতে আনন্দ কৰি থাকে। আটো দিছে। ইটো দিছে দুখ বেজাৰ সহ্য কৰি থাকিব পাৰে। ই
সদায় মনত বেজাৰ কৰি থাকে। দুখ বেজাৰ সহ্য ইটোৱে শুদ্ধ হ'ব। চুৰিটোৱে আমাৰ শুদ্ধ। চুৰি এইটো আমি এইটো লিখিব লাগিব। ঘ ই তোৰ আৰু এই সোপাহে কথা। তই কিমান শব্দ আহিল জানো নহয়। এই কথাষাৰ কোনে কাক কৈছিল? অ জুয়ে মানুহক কৈছিল। পানীয়ে জুইক কৈছিল। মানুহে জুইক কৈছিল। ইটো আছে, ইটো আছে। ই সভাহঁতে পানীত কৈছিল। কোনে কৈছিল? পানীয়ে জুইক কৈছিল। সেইটো আটো শুদ্ধ হ'ব। আমি আটো গোল কৰিব লাগিব। ককাকে নিতাক কি উপহাৰ দিছিল? অ বানবাতি, আ বানকাঁহী, ই জৰি বটা, ই ভোৰতাল। বানবাতি দিছিল। এই অটো শুদ্ধ কাৰণে আমি অটো গোল কৰিম। 8 এটা শব্দৰ উত্তৰ লিখা। তোমালোকে নিজে লিখিবা, মই উত্তৰবিলাক কৈ গৈছোঁ। ক সভাহঁতে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল? 1 নম্বৰকৈ 6 নম্বৰ আছে। সভাহঁতে কাক পাহাৰৰ ওপৰত থাকিবলৈ? পানীক কৈছিল। পানীক বুলি লিখিলেই হ'ব। এটা শব্দত যিহেতু উত্তৰ লিখিবলৈ কোৱা আছে। বহাগৰ বিহুক কিহতকৈ বেছি চেনেহৰ বুলি পাঠটিত কোৱা হৈছে? উত্তৰটো কি হ'ব? মাকুতকৈ। মাকুতকৈ বহাগৰ বিহুক মাকুতকৈ বুলি লিখিলে হৈ যাব। এটা শব্দতে লিখিলে। 8 নম্বৰ গটো দিয়া আছে। কাতি বিহুক আন কি নামেৰে জনা যায়? কঙালী বিহু। এইটো আমি কঙালী বিহু বুলি উত্তৰটো লিখিলে হ'ব। ঘ অসমৰ কোন ঠাই মুখা শিল্পৰ বাবে বিখ্যাত? এইটো উত্তৰটো কি হ'ব? মাজুলী। নিতাই কাঁহৰ বাচন বৰ্তন গঢ় দিয়া ক'ত দেখিছিল? সৰ্থেবাৰী। এইটো উত্তৰটো আমি সৰ্থেবাৰী লিখিলে হ'ব। পানী ভাৰীজনৰ ঘৰ ক'ত আছিল? এইটো কি লিখিব লাগিব? আমি উত্তৰটো লিখিব লাগিব পাহাৰপুৰ গাঁৱত। এতিয়া 9 নম্বৰটো এটা শব্দত প্ৰকাশ কৰা দিয়া হৈছে। এটা শব্দত প্ৰকাশ কৰা 5টা দিয়া হৈছে। এটাত 1 নম্বৰকৈ 5 নম্বৰ দিয়া হৈছে। ক বিহুৰ আগদিনা এইটো কি হ'ব? উৰুকা হ'ব। সেইটো তোমালোকে নিজে লিখিবা। বিহুৰ নচা ছোৱালী নাচনী। মাঘৰ বিহুত জ্বলাবলৈ সজা কাঠ বা নৰাৰ দম মেজি। ঘ পানীত ডুবি থকা জলমগ্ন হ'ব। এইটো জলমগ্ন। সভাত উপস্থিত থকা লোক সভাসদ। এইকেইটা তোমালোকে পাঠটোত মই উত্তৰ লিখি দিয়া আছে। তোমালোকে পুনৰ চাই লিখিবলৈ যত্ন কৰিবা। বিহু নচা ছোৱালীটোক তোমালোকে নাচনীতকৈ বিহুৱতী বুলি লিখিবা। বিহুৱতী এইটোহে লিখিবা। 10 নম্বৰ প্ৰশ্নটো দিয়া আছে কি? তলত দিয়া বাক্য দুটাৰ পদসমূহ ওলট পালটকৈ দিয়া হৈছে। পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো খালী বাকচত লিখা। এতিয়া আমি এই খালী বাকচটো দিয়া আছে। এইটো খালী বাকচটোত আমি ওলট পালটকৈ দিয়া শব্দকেইটা শুদ্ধকৈ ক্ৰমত লিখি আমি বাক্য বনাব লাগে। ভাল এজন ল'ৰা হৰি এজন। আমি প্ৰথমতে হৰি লিখিব লাগিব। এজন ভাল ল'ৰা। হৰি এজন ভাল ল'ৰা। খটো শ্ৰেণী চতুৰ্থ তেওঁ পঢ়ে। আমি এইটো প্ৰথমতে তেওঁটো আনিম। তেওঁটো প্ৰথমতে আনিম। তেওঁ চতুৰ্থ 2 নম্বৰত আনিম। শ্ৰেণীটো 3 নম্বৰত আনিম। শ্ৰেণীত পঢ়েটো আমি 4 নম্বৰত আনিম। তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে। 11 নম্বৰটো কি আছে? তলত দিয়া শব্দবোৰ আখৰলৈ পৰিৱৰ্তন কৰা। ইয়াত 2-2কৈ 2টাত 4 নম্বৰ আছে। গাড়ীটো আমি কেনেধৰণে ভাঙিম? গাড়ী গ আ গা হ'ল দৈৰ ই গাড়ী। লগৰীয়াটো আমি লগৰীয়াটো আমি কেনেধৰণে লিখিম? গ ৰ ই লগৰী য় আ লগৰীয়া। এনেধৰণে আমি লিখিব লাগিব। 12টো কি দিয়া আছে? তলত দিয়া শব্দবোৰ সহায়ত বাক্য লিখা। যিকোনো দুটা। মৰম চেনেহ। আয়ে আমাক মৰম চেনেহ কৰে। আইতাই আমাক মৰম চেনেহ কৰে। এনেধৰণে লিখে। মজা।
মান। মই এইকেইটাত পাঠ ভিত্তিক যিবিলাক প্ৰশ্নোত্তৰ আছে মই বাক্য সাজি দিছোঁ, তোমালোকে তাত চাবা, মই ভিডিঅ' বনাই থৈছোঁ, তাত চাই কৰিবলৈ যত্ন কৰিবা। তোমালোকে নিজেও সাজিবলৈ চেষ্টা কৰিবা। 13 ক, তিনিটা যুক্তাক্ষৰযুক্ত শব্দ লিখা। যুক্তাক্ষৰযুক্ত শব্দ যিকোনো তিনিটা তোমালোকে লিখিবা। ভাস্কৰ, ধৰা হওক ভাস্কৰ, অম্বৰ, দিল্লী, এনেধৰণে লিখিব পাৰা তোমালোকে। যিকোনো তিনিটা লিখিবা। খ, অসমৰ কুটিশিল্পৰ বিষয়ে চমুকৈ লিখা। অসমৰ কুটিশিল্পৰ বিষয়ে চমুকৈ লিখিবলৈ দিয়া হৈছে, এইটো 3 নম্বৰ দিয়া হৈছে। তোমালোকে অসমৰ কুটিশিল্পৰ বিষয়ে লিখিবলৈ দিলে আমি এই বাক্যকেইটা লিখিলে হৈ যাব। অসমৰ গ্ৰাম্য জীৱনত কুটিশিল্পৰ বিশেষাদৰ আছে। বহুতো পৰিয়াল সাধাৰণ সা সঁজুলি ঘৰতে উৎপাদন কৰা সামগ্ৰী বিক্ৰী কৰি ধন উপাৰ্জন কৰে। অসমৰ কুটিশিল্পত উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হয়। ইয়াৰ ভিতৰত শুৱালকুছি পাট আৰু মুগাৰ কাপোৰ, সৰ্থেবাৰী কাঁহ আৰু হাজোৰ পিতলৰ সামগ্ৰী, ঢকুৱাখানা মুগা সূতাৰ কাপোৰ, নলবাৰী বাঁহ বেতৰ আচবাব আদি উল্লেখযোগ্য। এনেধৰণে ইয়ালৈকে লিখি তোমালোকে অসমৰ কুটিশিল্পৰ বিষয়ে লিখিব পাৰা। 3 নম্বৰ তোমালোকে তেতিয়া পাই যাবা। আৰু 14 নম্বৰটো এটা প্ৰকল্প দিয়া হৈছে, আৰু ইয়াত 5 নম্বৰ দিয়া হৈছে বিহু গীতত ব্যৱহাৰ কৰা 3বিধ বাদ্যযন্ত্ৰৰ ছবি অংকন কৰা। তোমালোকে ধুনীয়া বিহু গীতত আমি পেঁপা ব্যৱহাৰ কৰোঁ, তাৰপিছত ঢোল ব্যৱহাৰ কৰোঁ, বাঁহী ব্যৱহাৰ কৰোঁ, গগনা ব্যৱহাৰ কৰোঁ, যিকোনো 3বিধ বাদ্যযন্ত্ৰ তোমালোকে, আৰু তালো ব্যৱহাৰ কৰোঁ, যিকোনো 3বিধ তোমালোকে আঁকিবলৈ যত্ন কৰিবা আৰু আঁকিবা ধুনীয়াকৈ, আৰু তেতিয়া 5 নম্বৰ তোমালোকে পাই যাবা। আজি ভিডিঅ' ইমানেই আছিল। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ হ'ম। ধন্যবাদ।